আসসালামু আলাইকুম। চিয়া সুন্নি উৎপত্তি সম্পৰ্কে পূৰ্বৰ ভিডিঅ'ত আলোচনা কৰা হৈছে। আজি চিয়া আৰু সুন্নিসকলৰ মাজত থকা প্ৰধান মতবিৰোধসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম পাৰ্থক্য, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সকলো শিষ্যকে সুন্নিসকলে সন্মান কৰে, সিহঁতৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰে, সিহঁতৰ বাবে দোৱা কৰে। সিহঁতৰ পাৰস্পৰিক মতভেদৰ বাবে কোনো এজন শিষ্যক সুন্নিসকলে নিন্দা বা সমালোচনা নকৰে। এই ক্ষেত্ৰত তেওঁলোক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সতৰ্কবাণী বাস্তৱায়ন কৰিছে। তেখেতে কৈছিলে, তোমালোকে মোৰ শিষ্যসকলক কটু মন্তব্য বা গালিগালাজ নকৰিবা। আনফালে চিয়াসকলে মাত্ৰ কেইজনমান শিষ্য আৰু নবীৰ পৰিয়ালৰ কেইজনমান সদস্যৰ বাহিৰে প্ৰায় সকলো শিষ্যকে ধৰ্মত্যাগী আৰু আল্লাহদ্ৰোহী মুনাফিক বুলি নিন্দা কৰে। এই ক্ষেত্ৰত তেওঁলোক নবীৰ বাণীক ভ্ৰূক্ষেপ নকৰিলে। শিষ্যসকলে গোটেই বিশ্বত কোৰাণ প্ৰচাৰ কৰিছিল, সেইকাৰণে চিয়াসকলে কেইটামান শতিকাৰ ভিতৰতে কোৰাণৰ বিৰুদ্ধেও অপপ্ৰচাৰ কৰিব ধৰিলে। সিহঁতৰ মতে প্ৰকৃত কোৰাণখন হেনো শিষ্যসকলে বিকৃত কৰিছে। এনেকৈ তেওঁলোকে ইছলাম ধৰ্মৰ মূল ভিত্তিতে আক্ৰমণ কৰিলে। এফালে কোৰাণ বিশুদ্ধতা অস্বীকাৰ কৰিলে, আনফালে নবীৰ শিষ্যসকলক অস্বীকাৰ কৰিলে। ফলত তেওঁলোকে এনে এটি নতুন ধৰ্ম বনাই পেলালে, য'ত কোৰাণ আৰু নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৈতে সম্পৰ্ক নোহোৱা হৈ পৰিলে। নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উম্মতক কোৰাণ শিক্ষা দিছিলে আৰু সেই কোৰাণ গোটেই বিশ্বতে পৌঁছাই দিছিল তেখেতৰ শিষ্যসকলে। কিন্তু চিয়াসকলে এই দুটা ভিত্তিকে অস্বীকাৰ কৰিলে। ফলত তেওঁলোকে মৌখিকভাৱে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুসাৰী বুলি দাবী কৰিলেও তেখেতৰ শিক্ষাৰ পৰা বিচ্ছিন্ন হৈ পৰিলে। এই শূন্যস্থান পূৰণ কৰিবলৈ তেওঁলোকে মাছুম 12 ইমামৰ ধাৰণা আৱিষ্কাৰ কৰিলে, অৰ্থাৎ তেওঁলোকৰ 12জন ইমাম নিষ্পাপ আৰু আল্লাহ কৰ্তৃক নিয়োজিত বুলি প্ৰচাৰ কৰিলে। 12 ইমামৰ প্ৰতিটো কথাকেই তেওঁলোকে আল্লাহৰ ওহী বা ঐশী বাৰ্তা বুলি ধৰি ল'লে। যেনেকৈ সুন্নিসকলে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণীসমূহক আল্লাহৰ ঐশী বাৰ্তা বুলি বিশ্বাস কৰে, এইদৰে আৰম্ভণিতে যিটো ৰাজনৈতিক মতবিৰোধ আছিল, সেয়া লাহে লাহে ধৰ্মীয় মতবিৰোধৰ ৰূপ ল'বলৈ ধৰিলে। এই সময়ত চিয়াসকলৰ মাজত বিভিন্ন দল উপদল সৃষ্টি হ'ল। চিয়াসকলৰ মাজত থকা প্ৰধান উপদলসমূহ হ'ল ইছনা আচাৰী চিয়া, ইছমাইলী চিয়া, জায়েদী চিয়া, আলাবী চিয়া, দাউদী বহৰা চিয়া ইত্যাদি। এইসমূহ প্ৰতিটো দলৰ বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰা যাব বাৰু। এইখিনিতে ক'ব বিচাৰিছোঁ যে এই সকলো দল উপদল মিলি চিয়াসকল মুঠ মুছলিম জনসংখ্যাৰ 10 পৰা 15% হয়। অৰ্থাৎ তেওঁলোক মূল ধাৰাৰ মুছলমান মানুহখিনিক প্ৰভাৱিত কৰিব পৰা নাছিল। পৰৱৰ্তী ভিডিঅ'ত সিহঁতৰ খুঁটি নাটি সকলো তথ্য আলোচনা কৰিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। ভিডিঅ'সমূহ ভাল লাগিলে মোক ফ'ল' কৰি ৰাখিব পাৰে।